মিউচুৱেল ফাণ্ডৰ এটা আইডিয়েল পোৰ্টফলিঅ' কেনেকুৱা হ'ব পাৰে, কেনেকৈ বনাব পাৰে এটা আইডিয়েল পোৰ্টফলিঅ' আজি জানো আহক। যোৱা বহু দিনৰ পৰা মিউচুৱেল ফাণ্ডৰ বিষয়ে বহুতবিলাক ভিডিঅ' বনালোঁ আৰু আপোনালোকক বেলেগ বেলেগ ধৰণৰ মিউচুৱেল ফাণ্ডৰ কথা ক'লোঁ। বিভিন্ন চাৰ্জেছ, ৰেচিঅ'জ, কেনেকুৱা ধৰণৰ এক্সপেন্সেছ, খৰচ হয়, সকলোবিলাকৰ কথা ক'লোঁ। ক'ত কৰিব সেইটোও ক'লোঁ। কিন্তু পোৰ্টফলিঅ' এটা বনোৱাটো আটাইতকৈ ডাঙৰ কথা। আপোনাক কৰিবলৈতো হাজাৰ এপ আছে, আপুনি য'ত ত'ত কৰিব পাৰে। কিন্তু পোৰ্টফলিঅ' এটা ভালকৈ কনষ্ট্ৰাক্ট কৰিব পৰাটো সেইটো আপোনাৰ কলাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আজি আহক অলপমান কথা পাতিম পোৰ্টফলিঅ' মেনেজমেণ্টৰ বিষয়ে। এটা কথা মনত ৰাখিব, যেতিয়া আপুনি এটা মিউচুৱেল ফাণ্ডৰ পোৰ্টফলিঅ' বনায় তাৰ কাৰণে কিছুমান বস্তু ডাইৰেক্টেড হোৱাটো প্ৰয়োজনীয়। অৰ্থাৎ ধৰক আপোনাৰ ইনভেষ্টমেণ্টৰ এটা লক্ষ্য হোৱাটো প্ৰয়োজনীয়। ইনভেষ্টমেণ্টৰ এইম মানে হৈছে যে মই ৰিটায়াৰমেণ্টৰ কাৰণে ইনভেষ্টমেণ্ট কৰিছোঁ, বা মই মোৰ ল'ৰা ছোৱালী পঢ়োৱাৰ কাৰণে ইনভেষ্টমেণ্ট কৰিছোঁ, বা মই গাড়ী এখন ল'বৰ কাৰণে ইনভেষ্টমেণ্ট কৰিছোঁ। কাৰণ যেতিয়া আপোনাৰ এইমটো ফিক্স হ'ব, আপোনাৰ লক্ষ্যটো ফিক্স হ'ব, তেতিয়া আপুনি সময়ৰ কথা ডিচাইড কৰিব পাৰিব যে মই 10 বছৰৰ কাৰণে ইনভেষ্টমেণ্ট কৰিব বিচাৰিছোঁ, বা মই 5 বছৰৰ কাৰণে কৰিব বিচাৰিছোঁ। গতিকে সেই বস্তুটো হোৱাটো প্ৰয়োজনীয়। কাৰণ সময়ৰ যিটো গুৰুত্ব, সময়ৰ যিটো মহত্ব মিউচুৱেল ফাণ্ডত বা যিকোনো ইনভেষ্টমেণ্টতে, সেইটো আপোনালোকক মই আগতেও মিউচুৱেল ফাণ্ডৰ ভিডিঅ'ত কৈছোঁ। এতিয়া যদি এটা উদাহৰণ আপোনালোকে লয় যে 12% সুতৰ হাৰত যদি আপুনি 5,000 টকাৰ SIP কৰে 10 বছৰৰ কাৰণে, তেনেহ'লে আপোনাৰ প্ৰায় 11,61,695 টকাৰ ৰিটাৰ্ণ আপোনালোকে আৰ্ণ কৰিব পাৰিব। আৰু যদিহে আপুনি 5,000 টকা SIP 12% বাৰ্ষিক হাৰত যদি 20 বছৰৰ কাৰণে কৰে, তেনেহ'লে কিন্তু আপোনাৰ প্ৰায় 50 লাখ টকা জমা হৈ গৈ 49,95,740 টকা। অৰ্থাৎ আপোনাৰ সময় দুগুণেই হ'ল, কিন্তু আপোনাৰ যি টোটেল কৰ্পাছ, যি আপোনাৰ জমা, সেই জমা প্ৰায় 4.5 গুণ বা 5 গুণৰ ওচৰে পাজৰে হৈ গ'লগৈ। ইয়াৰ উপৰিও টাৰ্ম, লং টাৰ্ম, শ্বৰ্ট টাৰ্ম এইবিলাকৰ ওপৰত ডিপেণ্ড কৰি, সময়ৰ ওপৰত ডিপেণ্ড কৰি মিউচুৱেল ফাণ্ডৰ বেলেগ বেলেগ ধৰণৰ প্লানো আমি বাছনি কৰিম। অলপ মই পিছত সেইখিনি কথা পাতিছোঁ। ইয়াৰ পিছৰ যিটো থাৰ্ড পইণ্ট, সেইটো হৈছে ৰিস্ক। ধৰক আপুনি কাৰোবাক পইচা ধাৰলৈ দিলে বা কিবা কাৰণত আপুনি পইচা কাৰোবাক দিলে, সেই পইচাটো ঘূৰাই পোৱাৰ নিশ্চয়তা কিমান? যদি আপোনাৰ একদম ঘৰৰে মানুহ বোলে, আপুনি একদম 100% আপুনি জানে যে পইচাটো ঘূৰাই দিব, তাৰ অৰ্থ হ'ল 100% আপোনাৰ নিশ্চয়তা আছে যে পইচাটো ঘূৰাই পাব। কিন্তু এনেকুৱা মানুহ যে আপুনি বহুত বেছি ভালকৈ চিনি নাপায়, কিন্তু প্ৰয়োজন হ'ল মানুহজনক আপুনি 2,000 টকা বিচাৰিলে দি দিলে, সেই মানুহজনে কিন্তু 50-50 ঘূৰাই দিয়াৰহে চান্স আছে। ঘূৰাই দিবও পাৰে, নিদিবও পাৰে। তাৰ অৰ্থ হ'ল আপোনাৰ ৰিস্ক হ'ল 50% আৰু নিশ্চয়তা অৰ্থাৎ ঘূৰাই দিয়াৰ সম্ভাৱনা হ'ল 50%। গতিকে এয়াই হৈছে ৰিস্ক। যিকোনো ইনভেষ্টমেণ্টতে ৰিস্ক থাকে। আপোনাৰ ছেভিংছ বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি যিকোনো মুড অফ ছেভিংছ আৰু ইনভেষ্টমেণ্ট, তাতে ৰিস্ক থাকিবই। ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত আপোনাৰ ৰিস্ক হ'ব এনেধৰণৰ, ধৰক অহা বছৰ মাৰ্কেট কেনেকুৱা যাব, বা এই ষ্টকটোৱে অলপ দিনৰ ভিতৰত কেনেকুৱাকৈ কাম কৰিব। আপুনি যদি কিনি থৈছে, তেনেহ'লে অলপ দিনৰ ভিতৰত লাভ হ'ব নে লোকচান হ'ব, এই অনিশ্চয়তা যিটো আহে যে মনত, এইটোৱে হ'ল ৰিস্ক। এতিয়া কথাটো হ'ল, প্ৰথমতে আপুনি আপোনাৰ ৰিস্কৰ এপেটাইট বুজি পাব লাগিব যে আপুনি কিমান ৰিস্ক ল'ব পাৰে। ক'ত আপুনি পইচা ইনভেষ্ট কৰি ৰাতিটো বিনা চিন্তাৰে শুব পাৰিব, সেইটো এটা বহুত ডাঙৰ কথা। কাৰণ বহু মানুহ এনেকুৱাও আছে যে মিউচুৱেল ফাণ্ডত পইচাটোতো লগাই ল'লে, কিন্তু ৰাতিটো তেওঁ টেনশ্যন হৈ আছে যে মোৰ পইচা লগালোঁ কালি, কি হ'ব কি নহ'ব। গতিকে এনেকুৱা ধৰণৰ টেনশ্যন হোৱাটো কিন্তু বেয়া কথা। পিছে ৰিস্কৰ অন্য এটা দিশো আছে। ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত যদি আপোনালোকে বেছি ৰিস্ক লয়, তেনেহ'লে আপোনাৰ ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনাও বেছি আছে, কিন্তু লগতে গোটেইখিনি নোহোৱা হোৱাৰ সম্ভাৱনাও আছে যিমানে বেছি ৰিস্ক লয়। দেখিছেই নহয়, আমাৰ অসমত বহুত চলি আছে বৰ্তমান। 120%ৰ ৰিটাৰ্ণ দিম বুলি কোৱাৰ পাছত ৰিস্ক হৈ পুৰা 0 হৈ গ'ল। এইটো ৰিস্কেই হয়। আমি আগৰে পৰাই ইকুইটি মিউচুৱেল ফাণ্ডৰ কথা পাতি আহিছোঁ। আচলতে ডেপ মিউচুৱেল ফাণ্ড আগতে অলপ ভাল আছিল, কাৰণ তাতে ইণ্ডেক্সেশ্যনৰ বেনিফিট পোৱা গৈছিল। বৰ্তমান সময়ত ডেপ মিউচুৱেল ফাণ্ডত ইণ্ডেক্সেশ্যনৰ বেনিফিট পোৱা নাযায়। ইণ্ডেক্সেশ্যন মানে হৈছে কি, আপোনাৰ যি ৰিটাৰ্ণ, সেই ৰিটাৰ্ণটো ইনফ্লেশ্যনৰ লগত এডজাষ্ট কৰি কাউণ্ট কৰা হ'ব, আৰু ইনফ্লেশ্যনৰ লগত এডজাষ্ট কৰাৰ পাছত যিখিনি আপোনাৰ পইচা বাচি যাব, সেইখিনিৰ ওপৰতহে টেক্স লগোৱা হ'ব। সেইটো হ'ল ইণ্ডেক্সেশ্যন বেনিফিট। আমি এদিন এনেকুৱা এটা ভিডিঅ' বনাম য'ত 4-5টা এনেকুৱা ধৰণৰ স্পেচিফিক ভাল ভাল টপিক থাকিব, যিকেইটাই আপোনাক ফাইনেন্স বুজাত সহায় কৰিব। আৰু ইকুইটি মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত ৰিস্ক সদায় লাৰ্জ কেপৰ ফালৰ পৰা স্মল কেপৰ ফাললৈ বাঢ়ি গৈ থাকে। তাৰ উপৰিও কিছুমান ধৰক এনেকুৱা থিমেটিক ফাণ্ড বা ছেক্টৰেল ফাণ্ডছ থাকে, তাৰ ৰিস্ক কিন্তু স্মল কেপতকৈ বেছি বুলি ভাবোঁ মই। কাৰণ এটা যিটো থিম বা এটা যদি আপোনাৰ ছেক্টৰক লৈ কোনোবা এটা মিউচুৱেল ফাণ্ড বনায়, সেই ছেক্টৰটো যদি কেনেবাকৈ টাৰ্ণ এৰাউণ্ড হয়, তেনেহ'লে কিন্তু সেই ফাণ্ডটো বচোৱাৰ কাৰণে বহুত কষ্ট কৰিব লগা হয়, বা বহুত লং টাৰ্মৰ কাৰণে হোল্ড কৰিব লগা হয়। আপোনালোকে যদি মিউচুৱেল ফাণ্ডৰ কথা আগৰ পৰা চাই আছে বা জানি আছে, তেনেহ'লে আপোনালোকে জানিব টাটা ডিজিটেল ইণ্ডিয়া ফাণ্ড বুলি এটা আছে, যিটো ফাণ্ডে যোৱা 5 বছৰত বহুত ৰিটাৰ্ণ দিছে। কিন্তু তথাপিও মোৰ ভয় লাগে এনেকুৱা ফাণ্ডবিলাকত, কাৰণ ডিজিটেল ইণ্ডিয়া এটা থিম হয়। সেই থিমটোৱে যদি কেনেবাকৈ টাৰ্ণ এৰাউণ্ড কৰে, তেনেহ'লে কিন্তু তাৰে আপোনাৰ ইনভেষ্টমেণ্ট ৰক্ষা কৰা অকণমান টান হৈ যায়। হয়তো যোৱা 5 বছৰ যিসকলে ইনভেষ্ট কৰি আছে, তেওঁলোকৰ কাৰণে বহুত ভাল ৰিটাৰ্ণ জেনেৰেট হৈ গৈছে বৰ্তমান। লাৰ্জ কেপ, মিড কেপ, স্মল কেপ আৰু মাইক্ৰ' কেপ, এই 4টাৰ উপৰি অন্য যিকোনো ধৰণৰ ফাণ্ডক আমি মিড কেপতকৈ ৰিস্কি বুলিয়ে ধৰিম। এতিয়া আমাৰ 4th পইণ্টটো আহিলে লিকুইডিটি।
লিকুইডিটিৰ অৰ্থ হৈছে যিদিনা আপোনাক পইচাৰ প্ৰয়োজন হ'ব সেইদিনা আপুনি কিমান ইজিলি আপোনাৰ পইচাটো উলিয়াব পাৰিব লিকুইডিটিৰ ক্ষেত্ৰত আপোনালোকক কৈছো যে মিউচুৱেল ফাণ্ড বহুত বেছি লিকুইড নহয় তাতকৈ আপোনাৰ এফডি বেছি লিকুইড হয় আৰু আটাইতকৈ বেছি লিকুইড হ'ল আমাৰ সেভিংছ একাউণ্টত থকা পইচা বা কেছ পইচা গতিকে সেইকাৰণে কওঁ খুব বেছি কম টাৰ্মৰ কাৰণে আপোনালোকে মিউচুৱেল ফাণ্ডত ইনভেষ্ট নকৰিব মিউচুৱেল ফাণ্ডৰ পৰা পইচা উলিয়াবলৈ অন্তত এসপ্তাহ 10 দিন লাগি যায় এটা উদাহৰণ যদি লওঁ যিবিলাক ELSS মিউচুৱেল ফাণ্ড থাকে ELSSৰ সম্পূৰ্ণ নাম হৈছে ইকুইটি লিংকড সেভিংছ স্কিম যিবিলাক আপোনালোকে 80 সিলিণ্ডাৰ টেক্স সেভিংৰ কাৰণে ইউজ কৰে সেইবিলাকৰ কিন্তু 3 বছৰ লকিং থাকে গতিকে যদি আপোনাক পইচাৰ প্ৰয়োজন আছে অহা 2 বছৰৰ পিছত তেনেহলে প্ৰথম কথাটো মিউচুৱেল ফাণ্ডতে নলগাব আৰু দ্বিতীয় কথাটো হ'ল যদিহে লগায়ো তেনেহলে ELSSত নলগাব ইয়াৰ পিছত যেটো ফিফথ পইণ্ট এই পইণ্টৰ বিষয়ে আমি আগতে বিতংভাৱে আলোচনা কৰিছো যোৱা এটা দুটা ভিডিঅ'ৰ আগত সেই ভিডিঅ'টোত আমি কথা পাতিছিলো এক্সপেন্স ৰেচিঅ এক্সিট লোড আৰু ক্যাপিটেল গেইন টেক্সৰ বিষয়ে গতিকে এইবিলাক চোৱাটো অত্যন্ত জৰুৰী কাৰণ এক্সপেন্স ৰেচিঅ ক্যাপিটেল গেইন টেক্স আৰু এক্সিট লোড এইবিলাকে আপোনাৰ পোৰ্টফলিঅ'ৰ ভ্যালু কম কৰিব পাৰে ইয়াতে ক্যাপিটেল গেইন টেক্সৰ অলপ ৰেটটো বেছি হেতু চৰকাৰে ধাৰ্য কৰা টেক্স গতিকে হেতু টেক্সটো দিবই লাগিব কিন্তু যিমান পাৰে হিমান কম এক্সপেন্স ৰেচিঅ আৰু কম এক্সিট লোডৰ ফান্ডছ লবলৈ ট্ৰাই কৰিব আজিকালিতো বহুত বিলাক ফাণ্ডত প্ৰায় এক্সিট লোড নোহোৱা নিচিনা হৈ গৈছে গতিকে চেষ্টা কৰিব যে জিৰ' এক্সিট লোডৰে আপোনালোকে প্লান সিলেক্ট কৰে এক্সপেন্স ৰেচিঅ'ৰ কথাটো হ'ল এক্সপেন্স ৰেচিঅ'ৰ তুলনা যেতিয়া আপোনালোকে কৰিব তেতিয়া একেটা ক্যাটেগৰীৰ ফাণ্ডৰ লগত আপোনালোকে তুলনা কৰিব লাগিব অৰ্থাৎ এটা লাৰ্জ কেপ ফাণ্ডৰ লগত এটা স্মল কেপ ফাণ্ডক তুলনা নকৰিব এটা যদি লাৰ্জ কেপ এক্টিভ ফাণ্ডৰ লগত আপুনি তুলনা কৰিব বিচাৰে তেহলে অন্য এটা লাৰ্জ কেপ এক্টিভ ফাণ্ডৰ লগতে আপুনি তুলনা কৰিলে ভাল ৰিজাল্ট পাব কাৰণ সদায় লাৰ্জ কেপ ফাণ্ডতকৈ স্মল কেপ মিড কেপ বা মাইক্ৰ কেপ ফাণ্ডবিলাকৰ এক্সপেন্স ৰেচিঅ বেছি থাকে তাৰ উপৰিও ইনডেক্স ফাণ্ডৰ লগতো এই কথাটো একেটাই যদি আপুনি লাৰ্জ কেপ নিফটি 50 বা নিফটি 100 ইনডেক্সৰ কথা চাই তাতকৈ আপোনাৰ স্মল কেপ আৰু মিড কেপ বা মাইক্ৰ কেপৰ যিবিলাক ইনডেক্স ফাণ্ড হ'ব সেইবিলাকৰ এক্সপেন্স ৰেচিঅ বেছি হ'ব এতিয়া জানো আহক আমাৰ পোৰ্টফলিঅ প্ৰস্তুত কৰাৰ এটা খুব সাধাৰণ পদ্ধতি এটো একচুয়ালি এটা জেনাৰেলাইজ মই ভিউ দিছো আপোনালোকক ইয়াতে যেবিলাক পাৰ্সেন্টেজ টাৰ্মত মই আমি কৈছো ইয়াত এইবিলাক আপোনালোকে অলপ চলপ ইফাল কৰিব পাৰে আৰু আপোনালোকৰ নিজৰ মৰ্জি মতে হেতু বনাই ল'ব পাৰে কিন্তু এনেকুৱা কৰি নিদিব যে মই লাৰ্জ কেপ 20% কৈছিলো আপুনি লাৰ্জ কেপ 80% কৰি বাকি 20% স্মল কেপ ৰাখিলে এনেকুৱা উল্টা পুল্টা একেবাৰে কৰি নিদিলে হ'ল কিন্তু এটো এটা আভাস লবৰ কাৰণে আপোনালোকক দিছো আৰু আমি কিমান দিনৰ কাৰণে আপুনি ইনভেষ্টমেন্ট কৰিব হেতুৰ ওপৰত বেছ কৰি বনাইছো গতিকে সম্পূৰ্ণ একুৰেটলি এটুকে কৰিব লাগিব বুলি কোৱা নাই ফলো আপোনালোকে অলপ চলপ ইফাল কৰি নিশ্চয় ইয়াৰ পৰা এটা ভাল পোৰ্টফলিঅ আপোনালোকে জেনাৰেট কৰিব পাৰিব আৰু এটা কথা আছে যে মিউচুৱেল ফাণ্ডত বহুতে কয় 4-5টা মিউচুৱেল ফাণ্ডতকৈ বেছি থাকিব নালাগে নিজৰ পোৰ্টফলিঅত কিন্তু মোৰ মতে 7টা 8টা ইমানখিনি সাফিচিয়েন্ট কাৰণ আজিকালি ইনডেক্স ফাণ্ডছো আহি গ'ল তাৰ উপৰিও পুৰণা এক্টিভ যিবিলাক মিউচুৱেল ফাণ্ড আছে সেইবিলাক আছে বহুতো এনেকুৱা পুৰণা এক্টিভ মিউচুৱেল ফাণ্ড আছে যি আজিৰ সময়ৰ যিবিলাক ইনডেক্স ফাণ্ডৰ পাৰফৰমেন্স তাতকৈ ভাল পাৰফৰ্ম কৰে গতিকে মোৰ মতে দুয়োটা পোৰ্টফলিঅত থকাটো প্ৰয়োজনীয় গতিকে 6টা 7টা বা 8টা লৈকে ফাণ্ড আপোনালোকে ৰাখিব পাৰে মোৰ মতে কিন্তু আপোনাৰ নিজৰ পইচা আটাইতকৈ বেষ্ট ডিসিশন মেকাৰ আপুনি হয় হেমতে আপুনি নিজে ডিসিশন ল'ব আমাৰ কথাৰ পৰা আপুনি অলপমান আভাস ল'ব আৰু আপোনাৰ নিজৰ ডিসিশনৰ সৈতে মিক্স কৰি এটা বেটাৰ এটা ধুনীয়া ডিসিশন আপোনালোকে নিজৰ কাৰণে বনাই ল'ব যদিহে আমি বিনিয়োগৰ ম্যাদ 4 বছৰৰ পৰা 10 বছৰ ধৰি লওঁ তেনেহলে মোৰ মতে 20 পৰা 30% লাৰ্জ কেপ ইনডেক্স ফাণ্ড আৰু 10 পৰা 20% লাৰ্জ কেপ এক্টিভ মিউচুৱেল ফাণ্ডত আপোনালোকে ৰাখিব লাগে তাৰ লগতে 15 পৰা 20% মিড কেপ ইনডেক্স ফাণ্ড আৰু 15 পৰা 20% মিড কেপ এক্টিভ মিউচুৱেল ফাণ্ডত ৰাখিব লাগে আৰু 10 পৰা 12% স্মল কেপ ইনডেক্স ফাণ্ড আৰু 10 পৰা 12% স্মল কেপ এক্টিভ মিউচুৱেল ফাণ্ডত ৰাখিব লাগে আৰু তাৰ উপৰিও 10 পৰা 15% আপোনালোকৰ কাৰণে অন্যান্য আপুনি যদি ধৰক কোনোবা এটা থিমেটিক ফাণ্ড ল'ব বিচাৰে ইন কেছ যদি ল'ব বিচাৰে তেতিয়া আপুনি ৰাখিব পাৰে নহলে হে 10-20% আপুনি নিজৰ হিচাপ মতে যিকোনো এটা ফাণ্ড বা ইয়াতে ডিস্ট্ৰিবিউট কৰি দিব পাৰে ওপৰত যিখিনি কলো সেইখিনি যদি আপোনাৰ বিনিয়োগৰ ম্যাদ 10 পৰা 20 বছৰ হয় তেনেহলে আপুনি 10 পৰা 20% লাৰ্জ কেপ ইনডেক্স ফাণ্ডত আৰু 5 পৰা 10% লাৰ্জ কেপ এক্টিভ মিউচুৱেল ফাণ্ডত ৰাখিব পাৰে তাৰ লগতে 20 পৰা 30% মিড কেপ ইনডেক্স ফাণ্ডত আৰু 20 পৰা 30% মিড কেপ এক্টিভ মিউচুৱেল ফাণ্ডত ৰাখিব পাৰে আৰু 12 পৰা 15% স্মল কেপ ইনডেক্স আৰু 12 পৰা 15% স্মল কেপ এক্টিভ মিউচুৱেল ফাণ্ডত আপোনালোকে ৰাখিব পাৰে আৰু 10-15% আগৰ দৰে অন্যান্য যিকোনো ফাণ্ডত আপোনালোকে লগাব পাৰে আৰু আপুনি যদি বহুত লং টাৰ্ম ইনভেষ্টমেন্ট কৰিবলৈ বিচাৰে যে আমি 20 বছৰ ওপৰত ইনভেষ্টমেন্ট কৰিম সেই ক্ষেত্ৰত আমি লাৰ্জ কেপৰ এলোকেশন কমাই দিম এতিয়া চাওক ইয়াত আমি লিখিছো 10 পৰা 25% লাৰ্জ কেপ ইনডেক্স ফাণ্ড আপুনি এনেকৈ কৰিব পাৰে যে 10% যদি আপুনি লাৰ্জ কেপ ইনডেক্স ফাণ্ড ৰাখিলে আৰু বাকি 15% আপুনি এক্টিভ লাৰ্জ কেপ ফাণ্ড ৰাখিব পাৰে তাৰ উপৰিও 15 পৰা 25% মিড কেপ ইনডেক্স ফাণ্ড আৰু 15 পৰা 25% মিড কেপ এক্টিভ ফাণ্ড আৰু 15-20% স্মল কেপ ইনডেক্স আৰু 15 পৰা 20% স্মল কেপ এক্টিভ ফাণ্ড ৰাখিব পাৰে তাৰ উপৰি 10-15% আপুনি অন্যান্য আপোনাৰ পছন্দ মতে মিউচুৱেল ফাণ্ড ৰাখিব পাৰে তাৰ লগতে আপোনাৰ বয়সৰ লগত মিউচুৱেল ফাণ্ডৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে যদিহে আপোনাৰ বয়স 45-50 ওচৰ পাজৰ তেনেহলে মোৰ মতে বহুত
লং টাৰ্মৰ কথাটো আপুনি চাগে নাভাবিব যদি ভাবিছে বেলেগ কথা ৰিটায়াৰমেণ্টৰ কাৰণে বহুত বেছি দিন বাকী নাই কাৰণ 10-15 বছৰ বাকী আছে গতিকে সেই হিচাপমতে আপুনি লাৰ্জ কেপ ফাণ্ডৰ এলোকেশ্যনটো অলপ বেছি ৰাখিব ৰিটায়াৰমেণ্টৰ সময়ত বা ৰিটায়াৰমেণ্টৰ পিছত আপোনাক টকা পইচাৰ প্ৰয়োজন হয় তেনেহ'লে সেই লাৰ্জ কেপ ফাণ্ডকেইটাই আপোনাক হেল্প কৰিব কাৰণ সেই ফাণ্ডকেইটাত ৰিস্ক কম হ'ব সেইকাৰণে আপুনি যেতিয়াই মন যায় সেইকেইটা পইচা উলিয়াই আপোনাৰ প্ৰয়োজনৰ হিচাপত খৰচ কৰিব পাৰিব গতিকে এয়া আছিল এটা মিউচুৱেল ফাণ্ড কেনেকৈ চিলেক্ট কৰিব লাগে আৰু পৰ্টফলিঅ' আপুনি কেনেকৈ মেনেজ কৰিব লাগে তাৰ বিষয়ে কিছু কথা যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু যদি কোনোবাই আপোনাৰ ফ্ৰেণ্ড বা আপোনাৰ কাৰোবাৰ কোনোবা সম্পৰ্কীয় যদি মিউচুৱেল ফাণ্ড কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'বিলাক এবাৰ তেওঁলোকক চাবলৈ ক'ব অলপ হ'লেও নতুন কিবা এটা জানিব পাৰিব তেওঁলোকে তাৰ লগতে পেজটো আপোনালোকে ফ'ল' কৰি ল'ব আৰু কেইদিনমান আগতে আমি ষ্টক মাৰ্কেটৰ আমাৰ সিৰিজ আৰম্ভ কৰিছোঁ ষ্টক মাৰ্কেটৰ সিৰিজত আৰু বহুতবিলাক ভিডিঅ' আহিবলৈ বাকী আছে কেৱল এটা আমাৰ জেনেৰেল সৰু এটা ভিডিঅ' আহিছে যিটো ভিডিঅ'ত আমি একদম বেছিক কথা পাতিছোঁ যদি ষ্টক মাৰ্কেটৰ বেছিক জানিবলৈ বিচাৰে তেনেহ'লে 2-3 দিন আগত যোৱা বুধবাৰে যিটো ভিডিঅ' আমাৰ ৰিলিজ হৈছিল সেইটো ভিডিঅ' আপোনালোকে নিশ্চয় চাব পাৰিব আৰু যদিহে ইউটিউবত চাই আছে আপোনালোকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে ন'টিফিকেশ্যন আপোনাৰ ওচৰলৈ আহি যায় আৰু যদি বেলেগ কিবা জানিব বিচাৰে তেনেহ'লে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ বিদায় দিওঁ নমস্কাৰ